Hello guys, fast back to long ha. মজা গাইছ একদম আল্টিমেট কৈছো ন গাইছ আপোনালোকক কওঁ তেওঁৰ কাম কৰাৰ ষ্টাইল তেওঁৰ কাম কৰাৰ টেকনিক তেল নাপে ভুকুত ধৰা বুলি যে এটা কথা আছে অসমীয়াত মানে তেওঁ যদি সুবিধা সুযোগ পালে হয় ন আজি কোনোবা এখন 5 ষ্টাৰ হোটেলত তেওঁ মানে এজ এ চেফ কাম কৰিব লাগে বিশ্বাস কৰক গাইজ তেওঁৰ হাতত যিটো যাদু আছে বা তেওঁ বনালে যিটো এটা টেষ্ট যিটো এটা সোৱাদ আপোনালোকে পাব সেইটো মানে নেক্সট লেভেল গাইজ নেক্সট লেভেল সেইটো মানে নেক্সট লেভেল আপোনাক মানে কেনেকৈ বুজাম ভাষাৰে বুজাব নোৱাৰি গাইজ মানে তেওঁৰ কাম কৰাৰ যিটো ষ্টাইল তেওঁৰ যিটো স্পীড এই স্পীডটো চিৰিয়াছলি মই মানে আমি শলাগ ল'বলগীয়া কৈঠালকুছিৰ মাজমজিয়াত থকা এখন সৰু ৰেষ্টুৰেণ্ট চিৰিয়াছলি যাদু আছে কৈঠালকুছিৰ মানুহ তেওঁৰ হাতৰ কিবা এটা খোৱাৰ কাৰণে পাগল গাইজ মানুহে বহুত দূৰত দুৰ্গা পূজা মোটামুটি কৈঠালকুছিৰ পৰা 10-20 কিলোমিটাৰ দূৰত দুৰ্গা পূজা চাব যায় এগেইন ৰিটাৰ্ণ হৈ আহি কৈঠালকুছিৰ সেই পাৰ্টিকুলাৰ এই মুনিন্দাৰ দোকানখনতহে মানুহখিনি আহে আৰু তাতেহে কিবা এটা খাই কিনে ঘৰত যায় গাইজ তেওঁৰ দোকানৰ প্ৰডাক্ট মানে কোৱালিটি কোৱান্টিটি পুৰা ৰিজনেবল প্ৰাইজত তেওঁ মানে সকলো ধৰণৰ মানুহে এফৰ্ড কৰিব পাৰে চাওক ইমানখিনি তেওঁ মানে বিশ্বাস দিছে দুৰ্গা পূজাত তেওঁৰ দোকানৰ আগত 2-3 ঘণ্টা সময়লৈকে ট্ৰেফিক জাম হৈ যায় গাইজ পুলিচ আহি তেওঁৰ দোকানৰ আগত জাম ভাঙিব লগা হয় এনেকুৱা কণ্ডিশ্যনৰ সৃষ্টি কৰিব পাৰে তেওঁৰ হাতৰ যাদুৱে নেক্সট লেভেল গাইজ নেক্সট লেভেল আল্টিমেট মানে কৈঠালকুছিৰ পৰা চাই থকা সকলে গাইজ লাইক কৰিব আৰু যিসকলে কৈঠালকুছিৰ নহয় তেওঁলোকে কৈঠালকুছিত আহিলে এবাৰ মুনিন্দাৰ দোকানত যাব গাইজ